অসমত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পূৰ্বে অসমৰ অন্যতম প্ৰধান সমস্যা বানপানী ৰোধ কৰিবলৈ নানান প্ৰতিশ্ৰুতি দিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত সেই প্ৰতিশ্ৰুতিসমূহ সফল হোৱা দেখা নগ'ল। বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰখনে অসমীয়া জনসাধাৰণক বানপানী নামত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ বাবে আজি ৩ আগষ্ট দিনটো প্ৰতাৰণা দিৱস হিচাপে সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত মাকুমতো প্ৰতাৰণা দিৱসৰ সৈতে সংগতি ৰাখি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাকুমত এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক গৌতম ধানোৱাৰ উপস্থিত থাকে। আজি আমি এই প্ৰতাৰণা দিৱস আমি পালন কৰিছোঁ। গোটেই অসম জুৰি সমূহ আমাৰ ব্লক কংগ্ৰেছে জেগাই জেগাই পালন কৰিছে। বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিশ্ৰুতি তেওঁলোকে নিৰ্বাচনৰ আগত যিটো কৈছিল, ব্ৰহ্মপুত্ৰ খনন কৰি ব্ৰহ্মপুত্ৰ দুই পাৰে তেওঁলোকে এক্সপ্ৰেছ হাইৱে বনাব। তেওঁলোকে খনন কাৰ্যসূচীও নকৰিলে, কিন্তু বান ৰোধ কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নল'লে। তেওঁলোকে বৰঞ্চ ক'বলৈ বিচাৰে এইটো অসমৰ সমস্যা, কিন্তু অসমত কৰা তেল, চাহপাত, সকলো বস্তু, কাঠ ইত্যাদি ভাৰত চৰকাৰে নিজৰ সম্পত্তি বুলি ক'বলৈ বিচাৰে। কিন্তু অসমৰ যিটো সমস্যা, সেই সমস্যাসমূহ তেওঁলোকে নিজৰ বুলি ক'বলৈ তেওঁলোকে টান পায়। আমি সেই তেওঁলোকে এই প্ৰতাৰণা যিটো কৰিছে, এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি আমি মাত মাতিবলৈ ইয়াত বাধ্য হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, N.E.S 24/7 লাইভ।